গাইস কি খবৰ নতুন এটা ভিডিও লৈ আজি এফালে গৈ আছো গাড়ীৰ পৰাই স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিও লৈ আশা কৰো ভিডিওটো হেকলৈকে চাব আৰু আজি এফালে বেটা এফালে ভাইটি অলপ উলাই গৈছো কোড গৈছো কি কৰিছো দেখা পাব আগলৈ ভিডিওটো চাব বুলি আশা ৰাখিছো বেটা এফালে চাও এফালে পুৰা চাই গৈছে সো আজি ভিডিওটো হেকলৈকে চাই থাকিব বহুত ইন্টাৰেষ্টিং হ'ব গৈ আছে তেনহত আজি ভিডিও আৰম্ভ কৰি দিছো আৰু কমেন্ট কৰিব আপোনালোকে আৰু ইতি আমি আছো ঘৰৰ পৰা উলাই আহিছো জাস্ট ভিডিওটো আৰম্ভ কৰি দিছো অকমান আগবাঢ়ি আহিছো আৰু বাইপাস ফালে নাই যোৱা এইটো ৰাস্তা দিয়ে যাম কোনফালে কত যাম গৈ আপোনালোকক দেখাম আগত গৈ লওঁ তাৰ পাছতহে দেখাম বাৰু তাৰ কাৰণে ভিডিওটো আপোনালোকে চাব লাগিব সম্পূৰ্ণকৈ আৰু এফালে ভাইটি তেনেহলে গৈ থাকো ভিডিওটো চাই থাকিব বেটা আমাৰ লগত বেটা এফালে চা পুৰা গাইড বহিব পাই পুৰা ইফালে চাই গৈছে না টোপনি আছে কি আৰু এতিয়া অকমান দূৰ আছে গৈ পাম আৰু তেতিয়ালৈকে চাই থাকিব গৈ পাই কিনে লগ পাই আছো আমি এইপিনে হাইৱে ওলাই গলো হাইৱে আমি এইফালে ৰাইট সাইডত যাম আৰু এইফালে লেফট সাইডত গলে মাকুম দিগবৈ হেতু চাই যাব কিন্তু আমি এইফালে নাযাও আৰু এইপিনে যাম এইপিনে এখন টেংকাৰ আগত আৰু এইফালে গৈ আছো পুৰা ৰ'দ দিছে পুৰা ৰ'দে হৈছে পাই গলোহি দেখিছে নে ক'ত আহিছো গৈ পেলাই দেখাই আছো এফালে পেন্টালন্স আৰু এফালে কেপচি তো ভিডিওটো মই আপোনালোকক দেখাই আছো মাকে ভাগিনীয়েকক লৈ গৈছে আৰু ইপিনে মই এতিয়া নামি লম তাৰ পাছত ভিতৰ যাম আপোনালোকক দেখাম আৰু এতিয়া নামি লম প্ৰথমতে মোবাইলটো মোৰ লৈ লওঁ এইটো এটা মোবাইল ফালে আৰু এতিয়া ভিতৰত গৈ পেলাই আপোনালোকক দেখাম আৰু এইখন হৈছে পেন্টালন্স এখন ওচৰতে এইফালে হাইৱেটোৰ ওচৰত তিনচুকীয়া আৰু গাইজ এতিয়া ভিতৰত যাম কেনেকুৱা কি ধৰণৰ অলপ বজাৰ কৰিম বুলি আহিছো আৰু আপোনালোককো দেখাম সো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব ভিতৰত যাম অলপ আৰু ইয়াতে লৰা সেকশন আৰু বেবি সেকশনটো লগতে আছে এইখিনি হৈছে গাৰ্লছ আৰু বেবি সেকশন বয় সেকশন আৰু ইফালে ডাঙৰ লৰাৰ সেকশন হয় তো অকমান চাই লওক কাৰণে কাপোৰ চাই আছো এজোৰ এটো এটা এয়া কাপোৰ বেটাৰ কাৰণে চাই আছো এফাল তাই লৈ আছে বেটাক লৈ আছে আৰু এফালে ছোৱালী কালেকশ্যন ধেৰ লৰা কম আছে অকমান লৰা সেকশনটো এইটো হয় লৰাৰ আৰু স্পৰ্টিং এফালে চাই আছো সো ভিডিওটো চাই থাকিব লৰাৰ শুজ হয় এইবিলাক আৰু এইফালে মই বেগ লৈ এইফালে ভাইটিয়ে ট্ৰাই কৰিছে ধুনীয়া লাগিছে এইফালে আৰু এইফালে ল'ৰাটো শুই গ'ল আৰু এতিয়া এয়া এই সেকশনটোৰ পৰা গৈ তলত যাম মাইকী মানুহৰ যদি সেকশন তাত যাম তাত অকণমান বজাৰ কৰিম তাৰপিছত ঘৰ যাম শুই গ'ল বেটা আৰু এইফালে ল'ৰাৰ এইফালে টি চাৰ্ট পেণ্ট জিন্সৰ পেণ্ট হয় এইফালে ভাইটিয়ে কিবা কিবি কেইটামান চালে সেইকেইটা ল'লেহি টি চাৰ্ট তাৰপিছত চাৰ্ট আৰু গাইজ এইফালে চাওক না আহি আছিলোঁ আমি ঘৰ ফালে নাই যোৱা গেলাপুখুৰী আহি গৈছোঁ
আৰু এইফালে বৰষুণ দিছে কেনেকুৱা আজিকালি বতৰ একো বিশ্বাস নাই উঠনি মই আহোঁতে আপোনালোকে দেখিছিলে কিমান ধুনীয়া ৰ'দ বতৰ কিমানকুৱা ফৰকাল কৰিছিলে আৰু এতিয়া ঘপকে ইমান জোৰত বৰষুণ দি দিছে যদি বাইক বা স্কুটি যোনসকল যদি অহা হ'লে তিতিব লগা হ'লে পুৰা বৰষুণ দিছে এইফালে চাওক কেনেকুৱা ডাৱৰীয়া কৰি দিছে আৰু গৈ যাম আৰু ঘৰ এইফালে আহিছোঁ কিবা এটা খাওঁ বুলি কিনে আহিছোঁ একোটা খোৱা নহ'ল আৰু চাই থাকিব ভিডিঅ'টো আৰু এইফালে চাওক পটককৈ আকৌ এৰি দিলে এডোখৰ জেগাত দিছে আৰু এডোখৰ এৰি দিছে এনেকুৱাকৈ কি হ'ব এনেকুৱা বতৰ আজিকালি একো বিশ্বাস নাই এডোখৰ দিব এডোখৰ নিদিয়ে তেনেকুৱা ধৰণৰ ঠিক আছে তেনেহ'লে গৈ লওঁ তাৰপিছত ভিডিঅ'টো চাই থাকিব কি কিনিলোঁ নিকিনিলোঁ সকলোবিলাক দেখা পাব বাৰু ঘৰ গৈ লওঁ আগত হেল্ল' গাইজ কালি ভিডিঅ' কৰা নহ'ল আৰু আজি ভাবিছোঁ কালি কি কি আনিছিলোঁ নাই আপোনালোকক দেখাম বেছি বজাৰ নাই কৰা তথাপিও বেটাৰ কাৰণে লৈছিলোঁ আৰু মই কুৰ্তি দুটা লৈছিলোঁ আৰু সিমানেই আছিলে বজাৰ আৰু মানে বজাৰ কৰোঁতে অলপ টাইমেই হ'ল ইটো বস্তু চাই থাকোঁ টাইম লাগিলে আৰু যথেষ্টখিনি দাম তথাপিও কেইটামান বস্তু ল'লোঁ ভাবিছোঁ আপোনালোকক দেখাওঁ তো ভিডিঅ'টো চাই থাকক কি কি কিনিলোঁ নিকিনিলোঁ এতিয়া দেখাইছোঁ ইয়াত সোমাই আছে আমাৰ বজাৰ বস্তু কেইটা ইয়াত সোমাই আছে ইয়াত লিখা আছে দেয়াৰ ইজ ন' প্লেনেট বি এনেকুৱা পেকেজিঙত দিয়ে তাৰপাছত এইখিনি হৈছে আমাৰ আজি কালি বজাৰ কৰা কাপোৰ সো আপোনালোকে চাই থাকিব মই এটা কৈ ধুনীয়াকৈ দেখাই থাকিম আপোনালোকে সো ফাৰ্ষ্টত বেটাৰ কাৰণে লৈছিলোঁ এইযোৰ এনেকুৱাকৈ বেটাৰ কাৰণে এইটো দেখিছেনে এইটো স্পৰ্টিং হয় এইটো স্পৰ্টিং আৰু ইয়াৰ লগত পেণ্ট আছে স্পৰ্টিং আৰু পেণ্ট এইটো স্পৰ্টিং খুব মৰম লাগে মোৰ এনেকুৱা হোৱাইট কালাৰ ল'ৰাৰ কাৰণে তাৰপিছত ইয়াৰ পেণ্টটো হৈছে এই কালাৰটো চিম্পল পেণ্ট হয় এটা কিন্তু স্পৰ্টিংটো বহুত মৰম লাগিলে এইটো সো এইটো হৈছে এযোৰ কাপোৰ আৰু এইটো হৈছে তোমাৰ আপোনাৰ 315 লৈছিলে 315 টকা লৈছিলে এই সেটযোৰ তো এইযোৰ সাইড কৰি থৈছো হৈছে এটা ফুল স্পৰ্টিং ঠাণ্ডা কেতিয়াবা বৰষুণ দিলে লাগে এইবোৰ কিন্তু সিঙ্গল স্পৰ্টিং কেইটামান লৈছো এইটো খুব মৰম লাগিছে এনেকুৱাকৈ এইটো স্পৰ্টিং আৰু এইটোৰ দামটো হৈছিল 299 হৈছে এইটো দাম এটা স্পৰ্টিঙৰ কিন্তু কাপোৰটো খুবেই ধুনীয়া দামটো যথেষ্টখিনি বেছি এইটো দামত হয়তো দুযোৰমান কাপোৰ পাব পাৰি বেলেগ দোকানত কিন্তু ইয়াত কাপোৰটো ভাল পাইছোঁ কাৰণ ল'লোঁ ইয়াৰ পাছত আৰু এটা স্পৰ্টিং মোক খুব মৰম লাগিলে এইটো চাওক এইটো খুব মৰম লাগিছেনে ইমান ধুনীয়া লাগিছে চাওক এইটো ওচৰৰ পৰা এইটো ল'লোঁ এটা ছিংগল স্পৰ্টিং এইটো আৰু এইটো মই বেটাকেদি চাইছিলোঁ ট্ৰাই কৰাই কিনে এইটো মই হয়তো ইয়াৰ ষ্টিকাৰটো ষ্টাম্পটো মই ফালি দিলোঁ এইটো কাৰণে এইটো কিমান 49 কিমান কিবা সামথিং কিবা এটা লৈছিলে কিবা এটা আৰু নেক্সট হৈছে এইটো এটা স্পৰ্টিং চাওক কিমান মৰম লগা এইটো এটা স্পৰ্টিং এইটো ডাঙৰ ল'ৰাৰ নিচিনা একদম তা পিন্ধাওতে কেনেকুৱা ধুনীয়া লাগিছে এদিন মই আপোনালোকৰ তাক পিন্ধাই কিনে ভিডিঅ' কৰি দেখাম বাৰু এইটো মই তাক ট্ৰাই কৰাই চাইছিলোঁ অকণমান যিহেতুকে জোখ হ'ব নহ'ব নহ'লে ঘূৰাই দিব লাগিব বুলি ঘৰত মই পিন্ধাই চাইছিলোঁ আৰু জোখ হ'ল তাৰপাছত মই এতিয়া চেঞ্জ কৰি এইটো ষ্টাম্পটো ফালি দিলোঁ চ' এইটো আৰু এইকেইটা কেইটামান আছিলে একদম গৰমত পিন্ধিবৰ কাৰণে বহুত আৰাম সেইকাৰণে এনেকুৱাকৈ ইয়াৰ হয় এইটো গেঞ্জি কাপোৰ পেণ্ট এইটো এটা স্পৰ্টিং এইটো পেণ্ট আৰু মোৰ কাৰণে লৈছিলোঁ কিবা এটা লৈছোঁ আৰু বেছি এইটো এটা লৈছোঁ মই কুৰ্তি মোৰ কাৰণে এইটো আৰু এটা এইটো লৈছোঁ কুৰ্তি হাফ কুৰ্তি এইটো খুব ধুনীয়া লাগিলে এইটো নেক্সট কেতিয়াবা মই এইটো চাওক এইটো নেক্সট কেতিয়াবা মই আপোনালোকক পিন্ধি পেলাই দেখাম আজি পিন্ধি নেদেখাম এইকেইটা বজাৰ কৰিছিলোঁ তাৰপাছত
কিবা এটা KFC খনত যাম কেতিয়াবা নেক্সট ভিডিওত মই KFC যাম হেতু ভিডিও চাব পাব তাৰ আগত চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আজি আসলতে কালিয়ে মই হুমাম বুলি ভাবিছিলো কিন্তু বহুত ভিৰ হৈ গল আৰু বেটা যেটুকা আমধাৰ হ'ব বুলি পেলাই মই হে কাৰণে নুহুমালো ভাইলত গুচি আহিলো কিন্তু ইয়াৰ নেক্সট ভিডিওত KFC যোৱা ভিডিও পাব সো চেনেলটো সাবস্ক্ৰাইব কৰি থব আজি কাৰণে ভিডিওটো ইমানখিনি আছিল কালি বাকি দেখাও পাইলো নইলো আপোনালোকে দেখিছে সো এখিনি বজাৰ কৰিলো বজাৰ কৰি আটা দেখালো